সাহিত্য সভাৰ জয়সিং হানছে বঁটা বিশিষ্ট গৱেষক ডক্টৰ দিলীপ কুমাৰ কলিতালৈ ডিপুত অসম সাহিত্য সভাৰ 2018-2020 কাৰ্যনিৰ্বাহক সমিতিৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন জিলাখনৰ কেইবা ঠাইৰ লগতে ডিপুত KSৰ 59তম প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন অসম মেঘালয় সীমা সমস্যাৰ সমাধানৰ বাবে সাবুদাত দুই ৰাজ্যৰ বিষয়া উপায়ুক্তৰ বৈঠক শান্তি প্ৰতিষ্ঠাৰ বাবে সহমত সীমান্তৰ বিবদমান ভূমিত আলোচনাৰ মাধ্যমেৰে দুই ৰাজ্যই কৰিব উন্নয়ন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে এইবাৰ অসম সাহিত্য সভাৰ জয়সিং হানছেৰ বঁটা বিশিষ্ট গৱেষক ও সাহিত্যক ডক্টৰ দিলীপ কুমাৰ কলিতালৈ লোক সাহিত্য সংস্কৃতিৰ গৱেষক তথা লেখক ডক্টৰ কলিতালৈ এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় শুকুৰবাৰে ডিপুৰ লৰুলাংস্থিত ৰাংচিদা ভৱনৰ প্ৰেক্ষাগৃহত অসম সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভা লগতে ডিপু সাহিত্য সভাৰ উদ্যোগত 2018-2020 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি দ্বিতীয় কাৰ্যনিৰ্বাহক অধিৱেশনখন অনুষ্ঠিত হয় ডিপু আৱৰ্ত ভৱনত ডিপু সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ 2018-2020 কাৰ্যনিৰ্বাহক অধিৱেশনখন শনিবাৰে ডিপু আৱৰ্ত ভৱনত অনুষ্ঠিত হৈ যায় অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ৰাজ্যৰ 32খন জিলাৰ পৰা অহা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে উক্ত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোগদান কৰি ভাষণত তেওঁ এদৰে কয় যে আশীৰ্বাদ আৰু সহায়িতা কৰিব লাগিব আমি অসমৰ বৰহম কৰিব বিচাৰিছো সাহিত্য হাঁহি ৰাজ্য ভাৰতৰ সংবিধান আৰ্টিকল 244A সেইটো আমি অসমৰ ভিতৰতে থাকিম ষ্টেট উইদিন দ্য ষ্টেট অসমৰ বৰহম কৰিব বিচাৰিছো গতিকে সেইটো আপোনালোকক আশীৰ্বাদ দিব লাগিব আপোনালোকক সহায়িতা কৰিব লাগিব ইয়াত যিবিলাক ইণ্টেলেকচুৱেল আছে আমাক পৰামৰ্শ দিব আপোনালোকে আমাৰ সেই পিছ পৰাটো অকল কাৰ্বি আংলং জিলা CMEMৰ প্ৰাৰম্ভ সদস্য নহয় ইয়াত কাৰ্বি আংলঙৰ বাহিন্দা সেই ইয়াৰ উন্নতি কৰিব নহয় আপোনালোকক পৰামৰ্শ আমাক দিব লাগিব আপোনালোকে আমাক সহায়িতা কৰিব লাগিব আপোনালোকক আমাক আশীৰ্বাদ দিব লাগিব আপোনালোকক আমাক মৰম কৰিব লাগিব তাকে মোক অনুৰোধ কৰিব বিচাৰে এই উদ্বোধন সভাতে যি কি নহওক মই বেছি বহলাই নকম আজি আমাক কাৰ্বি আংলং জিলা পৰিষদ মোক নিমন্ত্ৰণ কৰাৰ কাৰণে কাৰ্বি আংলং জিলা সাহিত্য সভা সভাপতি সম্পাদকে আদি কৰি ৰাজ্যিক অসম সাহিত্য সভা সভাপতি সম্পাদক উপসভাপতি প্ৰধান সম্পাদক সদস্যসকল মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ এই পিছপৰা বেলেগ বেলেগৰ অসমৰ পৰা অহা আৰু বেলেগ বেলেগৰ অসমৰ বাহিৰৰ পৰা অহা আপোনালোকে যাতে সেই পিছপৰা অঞ্চল যাতে বেয়া নাপায় আমি আগন্তুক দিনত আপোনালোকৰ লগত একেলগে কাম কৰিবৰ কাৰণে আমি সদায় সাজু আছোঁ আৰু আপোনালোকৰ পৰামৰ্শ আমি সদায় ল'ম বুলি মই প্ৰতিশ্ৰুতি দি সকলোলৈ পুনৰবাৰ কাৰ্ডৰ নমস্কাৰ জনাই আজি যিটো নেকি আজি বৰ্ষ কাৰ্যনিৰ্বাহক সমিতি আজি মই উদ্বোধন কৰি বুলি মই ঘোষণা কৰি পুনৰবাৰ আপোনালোকৰ আনহাতে কালি ৰাংচিনা ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় জয়সিং হানছে বঁটা প্ৰদান অনুষ্ঠান উক্ত প্ৰদান অনুষ্ঠান হোৱাৰ আগতে বিশিষ্ট সমাজসেৱক তথা ডিপু সাহিত্য সভাৰ উপসভাপতি ৰাম অৱতাৰ স্বামীৰ স্বৰ্গগত পিতৃৰ নামত উৎসৰ্গিত ৰাংচিনা ভৱনৰ নৱনিৰ্মিত চিৰি উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে তাৰ পিছতে বিশিষ্ট সমাজকৰ্মী জয়সিং হানছেৰ প্ৰতিচ্ছবিত বোৱাৰীগৰাকীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় বিশিষ্ট সমাজকৰ্মীগৰাকীৰ সোঁৱৰণত বঁটা প্ৰদান অনুষ্ঠান প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ উদ্যোগত জয়সিং হানছে বঁটা গ্ৰহণ কৰি লোক সাহিত্য সংস্কৃতিৰ গৱেষক ডক্টৰ দিলীপ কুমাৰ কলিতাই বিশিষ্ট সমাজসেৱক জয়সিং হানছে বঁটা গ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য হোৱা বুলি ব্যক্ত কৰে বঁটা গ্ৰহণ কৰিবলৈ গৈ ডক্টৰ কলিতাই ডিফু চৰকাৰী মহাবিদ্যালয়ত পঢ়া দিনৰ কথা আৰু জয়সিং হানছেৰ সুপুত্ৰ তথা কবি সাহিত্যিক চামসিং হানছেৰ সান্নিধ্যৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে
তেওঁ আৰু লগতে কাৰ্বি লোককথাৰ বিশিষ্ট গৱেষক হাংমিজি হানছেৰ সৈতে মিলি কাৰ্বি লোক সাহিত্যৰ ওপৰত অচিৰেই গ্ৰন্থ এখন কৰাৰ কথা সভাত সদৰি কৰে। মংগল ইংঘে ৰিপৰ্ট কাৰ্ট নিউজ। উদ্দেশ্য আৰু আদৰ্শগত কাৰণত বাহিৰৰ পৰা দেখাত বহুধা বিভক্ত KSA, কিন্তু প্ৰতিষ্ঠা দিৱস একেটাই। আজি পৃথক পৃথক KSA নিজৰ নিজৰ পৃষ্ঠপোষকতাত পৃথকে পৃথকে পালন কৰিলে সন্থাৰ প্ৰতিষ্ঠা দিৱস। আমাৰ এই দুৰ্ভাগ্য যে সমাজ তথা দেশৰ মেৰুদণ্ড স্বৰূপ কাৰ্বি ছাত্ৰ সন্থাৰ সুদীৰ্ঘ বছৰীয়া ইতিহাসত কোনো কালেই এক নহল। যা হওক KSAৰ প্ৰতিষ্ঠা দিনৰ ইতিহাসক সুঁৱৰি আজি KSA নিজা নিজা নেতাৰ নেতৃত্বত উদযাপন কৰিলে প্ৰতিষ্ঠা দিৱস। KSA ইংলং ভয় মাঞ্জা খেলপথাৰত উলহ মালহেৰে উদযাপন কৰিলে KSAৰ প্ৰতিষ্ঠা দিৱস। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি, কাৰ্যবাহী সদস্য অমৰ সিং টিছকে ধৰি কেইবাগৰাকী কাৰ্যবাহী সদস্যই অতিথি আৰু বিশেষ অতিথি হিচাপে নেশ্যনেল ফেডাৰেশ্যন ফৰ নিউ ষ্টেটৰ সাধাৰণ সচিব মনীষ তামাং, KSAৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰতাপ চন্দ্ৰ তকবি উপস্থিত থাকে। প্ৰতিষ্ঠাপক সম্পাদক প্ৰতাপ চন্দ্ৰ তকবি আৰু সচিব তামাঙে কেক কাটি উদযাপন কৰে বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। তাৰ পিছতেই KSA আঞ্চলিক কমিটিৰ সভাপতি নৰসিং ইংটিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৰাজহুৱা সভা। ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণত বহুধা বিভক্ত হৈ থকা KSAক এক হ'বলৈ আহ্বান জনায়। সমগ্ৰ ৰাজ্যখনত ছাত্ৰ সংগঠনৰ কেৱল আচুৰ পৰিচয় হোৱাৰ দৰে KSA কেৱল এক KSA হ'ব লাগে বুলি কয়। Lokacami aiso ejang apur kemo kai sinet donandi lokacami tonda disojang me sinet donandi po kamatha kapasik kamunthina berse alane tompini kadi lokacami song inglong pho kadi pur pho apen deklo longso ala do mehan ka pheklo Lasoan pun yang bongsi kini kali lokacin yang song hinding pokoknya kerja panang hello lagi uji minggu ini dalam itu kali lokacin yang mahal tapi pek nekedan pu mana itu malam kini main orang kami itu malam kini nah kita menolak ini pokoknya kerja kini kata orang dalam ini Pinialangi orang-orang desa di daerah ini bergumula. Lasi kalbi lada lasong ke ingong pho kalbi pur pho. Laten ke sekulong sulai no. Lati ni sisi ingong paini jomjuma le kelong dia pha. Politika le kelong dia pha. Pini lokacin le asong kami ke pho makong ke itu pheklang lo. Kita perlu melakukan lesson dengan lo, ingin hoki situasi lo, situasi lo ke, meeting kamera dengan lo, ini orang cekak itu. Tetapi dia baca lesson le, siapa kalimat yang doang itu, ini siapa sih doang ini. Lalu kita mau, anda nak cekeng, adan bu, kota penuh tu dia kaya kita pun, kali kita mengambil dulu kita pun. Ingong pho le tekolong pho laso kali lokacin yang song kalau selesai mengusi donanginya kalimat yang doang itu dia cuma kali dia asal doang itu हमारे कार्य अंगों के जितने ऑफिस बेयर है भारतीय कॉर्पोरेशन के उन्होंने एक लिखित रेजोल्यूशन यहीं पर आपके मंच में प्रदान किया था आपके साथ सॉलिडारिटी का। तो मैं आपको ये कहना चाहता हूँ कि कार्बी आंगों के जितने डोगरा कार्बी आंगों क्षेत्र में जितने डोगरा समुदाय के लोग हैं वो गोलू आने से पहले इस क्षेत्र के लोग हैं, कार्बी आंगों क्षेत्र के लोग हैं और कार्बी आंगों का जो डिमांड है, कार्बी आंगों का जो ऑटोनॉमस स्टेट होने का जो डिमांड है
उसमें उनकी उतनी ही सहभागिता है जितने आप सभी की उससे एक प्रतिशत भी आप उनका कम नहीं है। वो संपूर्ण रीति से आपके साथ सहभागी है और उनके मार्फत हम सब भी आपके साथ सहभागी हैं। ये मैं आपको स्पष्ट शब्दों में बताना चाहता हूँ। আনহাতে সিমিয়ন নেতৃত্বৰ KSA ডিফু চৰকাৰী মহাবিদ্যালয়ৰ লাংটুক ফাংচৌ প্ৰেক্ষাগৃহত উদযাপন কৰে প্ৰতিষ্ঠা দিৱস। পুৱা সন্থাৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য কাচে ৰংপিপিৰ জৰিয়তে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। দিনত সন্থাৰ সভাপতি সিমিয়ন ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰাক্তন সাংসদ ডাক্তৰ জয়ন্ত ৰংপিয়ে মুখ্য অতিথি, HSDCৰ নেতা ৰবি কুমাৰ ফাংচৌ, সম্পাদক লাইচেন ইংলেং, KNCAৰ সম্পাদিকা প্ৰতিমা ইংহিপি প্ৰমুখ্যে বিশিষ্ট অতিথিসকল উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ডাক্তৰ ৰংপিয়ে বৰ্তমান দিনে দিনে বৃদ্ধি পাই অহা শিক্ষিত নিবনুৱাৰ সমস্যা, দৰিদ্ৰতাৰ সমস্যাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়ায়। On this occasion, we understand for and on behalf of the Karbi Student Association, we would like to place a few notes on the role of Karbi Student Association for discussion at this juncture. For example, the Karbi students in Karbi Anglong and effort will take the confidence of the course and statement under here. Friends, right now, we all know that the decade along autonomous state demand is yet to achieve, and at the same time the Karbi students are facing a lot of serious problems in insecurity, undermining and malicious attitude in Assam, Tripura, Hangedong, Isu and Tangkilamso. On this episode, we have seen communal propaganda in social media and mainstream media in Assam. Women condemned in family. মংগল ইংঘি, অৰুণ লেখথে ৰিপৰ্ট, কাট নিউজ। অসম মেঘালয় সীমান্তত সীমা সমস্যাক লৈ অচিৰেই হ'ব দুই ৰাজ্যৰ গৃহ আৰু মুখ্য সচিব পৰ্যায়ৰ আলোচনা। অসম মেঘালয় সীমান্ত পশ্চিম কাৰ্বি আংলঙৰ চাবুদত দুই ৰাজ্যৰ বিষয়া উপায়ুক্তৰ বৈঠকত এই সিদ্ধান্ত। আলোচনাত শান্তি প্ৰতিষ্ঠাৰ বাবে সহমত দুই ৰাজ্যৰ শীৰ্ষ বিষয়াৰ। সীমান্তৰ বিবদমান ভূমিত আলোচনাৰ মাধ্যমেৰে সীমান্তবাসীৰ বাবে দুই ৰাজ্যই কৰিব উন্নয়ন। অসমৰ বুকুৰ পৰা ফালি মেঘালয় ৰাজ্য হ'ল। যদিও মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বহু অঞ্চল দখল কৰি নিজৰ বুলি দাবী কৰিছে। দিনে দিনে বাঢ়ি অহা এই আগ্ৰহণ ৰোধ কৰা আৰু সীমান্তত এক স্থায়ী বাতাবৰণ স্থাপনৰ বাবে শুকুৰবাৰে অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছো আৰক্ষী থানাৰ অন্তৰ্গত চাবুদৰ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলোত আসাম আৰু মেঘালয়ৰ গৃহ আৰু সীমান্ত বিষয়াৰ লগত দুই ৰাজ্যৰ দুগৰাকী উপায়ুক্তৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। This is just a meeting between the two DCs for ensuring that there's peace and harmony of the people living on both sides of the state. That is the issue. And regarding the settlement of the dispute, there's a higher committee which is chaired by the Chief Minister from both the states. They will have to settle the matter at their level. পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকা, আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰৰ লগত কাৰ্বি আংলঙৰ 15জন বিষয়া আৰু মেঘালয়ৰ ৰিভয় জিলাৰ উপায়ুক্ত RM কুৰ্বা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক M মাৰ্বিঙৰ নেতৃত্বত অহা 20জনীয়া বিষয়াৰ দলে 12 দফীয়া আলোচনা কৰি সীমান্তত শান্তি স্থাপনৰ পোষকতা কৰে। সীমান্তৰ বিবদমান অঞ্চলৰ দুয়ো জিলাৰ উপায়ুক্তই আলোচনাৰ মাজেদি উন্নয়নৰ কাম কৰা আৰু স্থায়ী সীমা বিবাদ মীমাংসাৰ বাবে দুই ৰাজ্যৰ গৃহ আৰু মুখ্য সচিব পৰ্যায়ৰ আলোচনা কৰি বিষয়বোৰ মীমাংসাৰ সিদ্ধান্ত লোৱা হয়। Between the two DCs of Triboi district and North Karbi Anglong. The purpose of the meeting is solely to ensure that there is law and order situation is being maintained in both the sides of the state. Number one. Number two is to ensure that developmental work that is being taken up by both sides should be cordially be informed to both the counter sides
so that there should not be any stoppage or delay in implementation of any work. That's the two issues that we have taken up today. And besides that, if you're looking for settlement of border disputes, this is not the level of where we can take up the matter. There's a higher authority to take up regarding the border dispute. Thank you. আগতে বৰ্ডাৰ মিটিং বহুত আছিল প্ৰথমবাৰৰ কাৰণে জইণ্ট ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল ভাস্কৰ বেগম তেখেত আজি ইয়াত নিজে মিটিঙত আজি উপস্থিত আছিল আৰু বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্টৰো আণ্ডাৰ ছেক্ৰেটাৰী আজিও ইয়াত উপস্থিত আছিল আৰু তেওঁলোক জ্ঞাত এই বিষয়ে আজি তেওঁলোকে গম পাইছে গতিকে তেওঁলোকে ঘূৰি গৈ অসম চৰকাৰক অৱগত কৰিব আৰু অসম চৰকাৰে নিশ্চয় সিদ্ধান্ত লৈছে দুইখন ষ্টেটে যে বৰ্ডাৰত শান্তি থাকিব লাগিব তাৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে আমি দুইখনকে দৃষ্টিকে আমি লওঁ কোনো ধৰণৰ যেনে অশান্তি নহয় আৰু এই মিটিঙৰ জৰিয়তে বৰ্ডাৰিং ষ্টেটত থকা বসবাস কৰা লোকসকললৈ এটা মেছেজ যাব যে আমাক শান্তি লাগে শান্তিত থাকিম আমি আৰু কোনো ধৰণৰ অশান্তি উল্লেখ্য যে পশ্চিম কাৰ্বি আংলং জিলা কেইবাটাও ভূখণ্ডত মেঘালয় দখল কৰি ইতিমধ্যে উন্নয়নৰ জৰিয়তে নিজৰ আয়ত্তলৈ নিছে পুনৰ মেঘালয় অসমৰ ভূমি দখল কৰিলে কি ৰূপ লয় হেয়া সময়েহে ক'ব বৈঠালাংছৰ পৰা জাছন ইংঘে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ माननीय उच्चतम न्यायालय निर्देश मर्मे 30 जुलाইৰ ভিতৰত সম্পূৰ্ণ খসৰা এনআৰসি প্ৰকাশ পাব এই মুহূৰ্তত মই ৰাজ্যক জনাব বিচাৰিছো যে যিখন তালিকা আমি প্ৰকাশ কৰিম এখন চূড়ান্ত মানে ফাইনেল এনআৰসি নহয় এখন খসৰা এনআৰসি হে অৰ্থাৎ যিসকলৰ নাম ইয়াত অন্তৰ্ভুক্ত নহয় তেওঁলোকে দাবী অৰ্থাৎ ক্লেইমছ দাখিল কৰা বা এক প্ৰকাৰে পুনৰ আবেদন কৰাৰ বাবে সুযোগ পাব দাবী প্ৰক্ৰিয়াৰ যোগেদি ৰাজ্যে প্ৰয়োজনীয় তথ্য পাতিৰ জৰিয়তে তেওঁ যে প্ৰকৃত ভাৰতীয় নাগৰিক হয় তাৰ প্ৰমাণ কৰা পুৰা সুযোগ পাব গতিকে যিসকলৰ নাম সম্পূৰ্ণ খসৰা এনআৰসিত অন্তৰ্ভুক্ত নহয় তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম চূড়ান্ত এনআৰসিত নিশ্চয় প্ৰকাশ পাব তাৰ উপৰি খসৰাখনত অন্তৰ্ভুক্ত লোকসকলৰ নামৰ বানান আদি ভুলকৈ প্ৰকাশ পালে সংশোধনৰ কাৰণেও ৰাইজে সুযোগ পাব লগতে কোনো অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত হ'লে তেনে ক্ষেত্ৰত ৰাইজে আপত্তি দাখিল কৰা সুযোগ পাব দাবী অৰ্থাৎ ক্লেইমছ আৰু আপত্তি অৰ্থাৎ অবজেকশ্যনছ আৰু সংশোধনী অৰ্থাৎ কাৰেকশ্যন এই গোটেই প্ৰক্ৰিয়াটো ৰাইজৰ এটা আইনগত অধিকাৰ দাবী আপত্তি আপোনাৰ এনআৰসি সেৱা কেন্দ্ৰত জমা দিব পাৰিব ফৰ্মখন ক'ত পাব কেতিয়া কোন সময়ত জমা কৰিব এই বিষয়ে আমি কিছুদিনৰ পিছত বেলেগে প্ৰচাৰ কাৰ্যসূচী হাতত ল'ম আপোনাৰ ঘৰৰ ওচৰৰ ঠাইলৈ গৈ আমাৰ বিষয়াসকলে কেনেকৈ দাবী আপত্তি সংশোধনী ফৰ্ম ভৰাব পাৰে এই বিষয়ে আপোনালোকক সবিশেষ অৱগত কৰিব আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব মাননীয় উচ্চতম ন্যায়ালয় নির্দেশ মর্মে আগামী 30 জুলাইয়ের ভিতরে সম্পূর্ণ খসড়া এনআরসি প্রকাশ পাবে এই মুহূর্তে আমি জনসাধারণকে জানাতে চাই যে খসড়া তালিকা প্রকাশিত হতে চলেছে সেটা চূড়ান্ত অর্থাৎ ফাইনাল এনআরসি নয় এরা শুধু খসড়া এনআরসি অর্থাৎ যাদের নাম এখানে অন্তর্ভুক্ত হয়নি তাদের দাবি অর্থাৎ ক্লেইমস দাখিল করার অথবা এক প্রকার পুনঃ আবেদন করার জন্য সুযোগ থাকবে দাবি প্রক্রিয়ার দ্বারা জনসাধারণ প্রয়োজনীয় তথ্যাদি দিয়ে তারা যে প্রকৃত ভারতীয় নাগরিক সেটা প্রমাণ করার সম্পূর্ণ সুযোগ পাবেন সুতরাং যে সকল লোকের নাম সম্পূর্ণ খসড়া এনআরসিতে অন্তর্ভুক্ত হয়নি তাদের চিন্তা করার কোনো প্রয়োজন নেই প্রকৃত ভারতীয় নাগরিকদের নাম চূড়ান্ত এনআরসিতে নিশ্চিতভাবে প্রকাশ পাবে তাছাড়া যদি খসড়াতে অন্তর্ভুক্ত লোকদের নামের বানান ইত্যাদি ভুল করে প্রকাশ হয়ে থাকে সেই ধরনের ভুলের সংশোধনের জন্য
জনসাধারণ সুযোগ পাবেন। সাথে কোনো অযোগ্য লোকের নাম অন্তর্ভুক্ত হলে সেক্ষেত্রে জনসাধারণ আপত্তি দাখিল করারও সুযোগ পাবেন। দাবি অর্থাৎ ক্লেমস, আপত্তি অর্থাৎ অবজেকশনস এবং সংশোধনী অর্থাৎ কারেকশনস, এই সমস্ত প্রক্রিয়া জনসাধারণের একটি আইনগত অধিকার। দাবি আপত্তি আপনার নির্দিষ্ট এনআরসি সেবা কেন্দ্রে জমা দিতে পারবেন। ফর্ম কোথায় পাবেন, কখন কোন সময়ে দাবি আপত্তি জমা করবেন, এই বিষয়ে আমরা আলাদা করে কয়েকদিন পরে প্রচার কর্মসূচি যোগে ঘোষণা করব। এই সমস্ত প্রক্রিয়া জনসাধারণের অংশগ্রহণের জন্য এনআরসি কর্মচারীগণ বিভিন্ন সার্বজনীন স্থানে সভা ও প্রশিক্ষণ শিবিরের আয়োজন করবে। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত এক যুগান্তকাৰী পদক্ষেপ। বকলিয়াস্থিত তাৰাবাসা চিট ফাৰ্মম জিলা কৃষি বিভাগৰ উদ্যোগত 20 জুলাইত প্ৰদৰ্শনীমূলক মেচিনেৰে ধান ৰোৱা কাৰ্য প্ৰদৰ্শন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত এক যুগান্তকাৰী পদক্ষেপ। বকলিয়াস্থিত তাৰাবাসা চিট ফাৰ্মত জিলা কৃষি বিভাগৰ উদ্যোগত 20 জুলাইত প্ৰদৰ্শনীমূলকভাৱে মেচিনেৰে ধান ৰোৱা কাৰ্য প্ৰদৰ্শন কৰা হয়। মেচিনেৰে এইদৰে ধান ৰোৱা কাৰ্যৰ আনুষ্ঠানিক উদ্বোধন কৰে জিলা কৃষি বিভাগ কাৰ্যবাহী সদস্য অমৰ সিং টিছয়। এই উদ্বোধনী অনুষ্ঠানত পৰিষদৰ এমএছচি তথা লাংফেৰ পৰিষদৰ জনপ্ৰতিনিধি ৰাম সিং টিমুং, জিলা কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক ৰাম সিং হানছেকে ধৰি বহু বিভাগীয় বিষয়া তথা কৰ্মচাৰী উপস্থিত থাকে। বিশেষ প্ৰতিবেদক কাট নিউজ। কাৰ্বি আংলং জিলাত কেইবাখন ঠাইত উদযাপন কৰাৰ দৰে ৰংবংঘাট হাইস্কুল খেলপথাৰতো উদযাপন কৰা হয় কেএছএৰ সংখ্যক প্ৰতিষ্ঠা দিৱস। কাৰ্যসূচী অনুসৰি পুৱা কেএছএ বোকাজান আঞ্চলিক কমিটিৰ সভাপতি চেমছন টকবিৰ পতাকা উত্তোলন, সম্পাদক লাৰসিং ইংটিৰ স্মৃতি তৰ্পণেৰে শুভাৰম্ভ কৰা হয় দিনজোৰা কাৰ্যসূচীৰ। তাৰ পিছতে অনুষ্ঠিত হয় আলোচনা চক্ৰ। এই আলোচনা চক্ৰত ৰঞ্জিত ৰংহাং, পদ্মশ্ৰী ৰংহাংপি, হাৰসিং ৰংহাং, ডেভিড ফাংচো, মোহন কাথাৰ, বাৰ্নাবাছ কিলিং আৰু দয়াৰাম টকবি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সমল ব্যক্তি হিচাপে যোগদান কৰে। আলোচনা চক্ৰৰ অন্তত দিনৰ প্ৰায় 1 বজাৰ পৰা ছাত্ৰ নেতা কাংবুৰা টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৰাজহুৱা সভা। ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ উপৰিও আন অতিথি হিচাপে এমএছচি ৰিচাৰ্ড টকবি, KLNLFৰ অধ্যক্ষ পি দিলি, কেএছএৰ উপসভাপতি মিৰ্জেংক্ৰ, খগেন তেৰণ প্ৰমুখ্যে অঞ্চলটোৰ গাঁওবুঢ়া, চৰকাৰী গাঁওবুঢ়াসকলে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত অতিথিসকলে নিজৰ নিজৰ ভাষণত সমাজ তথা জিলাখনৰ বিভিন্ন সমস্যা, সীমা সমস্যা, শিক্ষাকে ধৰি বিভিন্ন দিশত অৱগ্ৰহৰতা আদি সমস্যাৰ বিষয়ে আলোকপাত কৰে। উল্লেখ্য, আজিৰ এই 69তম কেএছএৰ জন্ম দিৱসত প্ৰায় 2 সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে। এছ'চিয়েশ্যনৰ 59 বাৰ্ড এনিভাৰ্চাৰী, আমাৰ বাৰ্ড এনিভাৰ্চাৰী মানে কাৰ্বি ষ্টুডেণ্টছ ডে বুলি পতা হয়। এণ্ড আমাৰ গোটেই কাৰ্বি আংলঙত 4টা জেগাত অনুষ্ঠিত হৈছে, আয়োজন কৰা হৈছে। 4টা ৰিজনেল, হামৰান ৰিজনেল কমিটিত আয়োজন কৰা হৈছে হামৰানত টাউনত, ডিপু ৰিজনেল কমিটিৰ আয়োজন কৰা হৈছে মঙেটত, আৰু বকজান ৰিজনেল কমিটিত আমাৰ ইয়াত ৰংবংঘাটত আয়োজন কৰা হৈছে, আৰু আমাৰ আৰু এটা ৰিজনেল কমিটি আমাৰ টকমুখাত আয়োজন কৰা হৈছে। আমাৰ এইবাৰ 59 এনিভাৰ্চাৰীৰ এটা বিশেষ এটা আমাৰ থিম লোৱা হৈছে যে আমাৰ যিমান আমাৰ বৰ্ডাৰ আছে দিব লাগিব, আমাৰ যিমান মাটি আছে সেইটো মানে যোনটো অনুভৱ প্ৰৱেশকাৰী আছে সিহঁতৰ পৰা আমাৰ মূল এবাৰ আমাৰ বাৰ্ড এনিভাৰ্চাৰী আয়োজন কৰা হৈছে। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। বাক্সা জিলাৰ বৰ্মা হৈ পৰিছে দিন ডকাইতৰ ৰম্যভূমি। কিছুদিন পূৰ্বে বৰ্মাৰ কদমতলা মেদাঘাটত আৰোহণৰ কৰ্মচাৰীক পিষ্টল দেখুৱাই আক্ৰমণ কৰি ধন লুট কৰি নিয়াৰ পিছত পুনৰ শুকুৰবাৰে দিন দুপৰতে বৰ্মা আৰক্ষী থানাৰ নাতি দূৰত অৱস্থিত পেট্ৰল ডিপোৰ কৰ্মচাৰীক লক্ষ্য কৰি পাঁচজাই গুলী কৰি লুটি নিলে নগদ ধন। ডিপোৰ কৰ্মচাৰীৰ লগত নম্বৰ প্লেটবিহীন বাইকত অহা 2 দুৰ্বৃত্তৰ মাজত খণ্ড যুদ্ধ হয়।
কথমপি ৰক্ষা পৰা ডিপোৰ কৰ্মচাৰী গোবিন্দ ৰাম পিছত গুলিৰ শব্দ শুনি স্থানীয় লোক উপস্থিত হোৱাৰ লগে লগে বাইক লৈ উঠা হয় দুৰ্বৃত্ত कितने पैसा लिया कितना क्या पता जेब में कितना था क्या गिनती थोड़ा था शाम में गिनती होता कितना पैसा था किसके है यहाँ किसका साथ है यहाँ एक अलग बाइक पे आया बाइक पे दो जने आए थे। कितने आदमी दो आदमी तब পইচা দিয়া নাই সিহঁতে পিছত লেখাইছে বোলে देखे তো দেখে কিনে ইয়াতে তিনিটা চাৰিটা ৰাউণ্ড মাৰিছে মাৰি কিনে ফুটুং দিছে उका गुली मारिছে কাৰোবাৰ মানুহ মানুহ গাত মাৰিছে গাত লগা নাই মানুহ চাই চাইডে গুচি গৈছে গাত মাৰিছে গাত লগা নাই তো ইপিনে ফুটুং দিছে কিহত আহিছিল বাইক লৈছে দুজন আছে কিন্তু সিহঁতে ফটো নালাগে সিহঁতৰ এনে নেকি এই তিনিটা না চাৰিটা ফুট আছে পইচা লৈ গৈছে নেকি পইচা দিছে সিহঁতৰ পৰা কাৰে লৈ গৈছে সকলো দেখিছিল কথা কাৰে লৈ গৈছে ঘটনাস্থলীত বৰ্মা আৰক্ষী উপস্থিত হৈ খালী কাৰ্টিজ কেইটি উদ্ধাৰ কৰে হাওৰাঘাটৰ পৰা গৌতম চেণ্ডাৰ ৰিপৰ্ট কাৰ্ট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ